ওপৰত বন্ধ নেকি যাবা দিয়ে ৰচিদানি হৈছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আমাৰো খবৰ ভাল। আৰু মোৰ ইণ্ডিয়াটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ৰথ যাত্ৰা, আমি জগন্নাথ মন্দিৰত আছোঁ। ক'ত গৈছ? এয়া ধূপ দিলোঁ, ধূপ দি এতিয়া আমি ওপৰত আহি আছোঁ। বেড কেমেৰা দি আপোনালোকক দেখাই আছোঁ। আজি বহুত মানুহ ইয়াতে, আজি বহুত মানুহ বেড কেমেৰা দি আপোনালোকক দেখাই আছোঁ। এয়া আজি বহুত মানুহ হৈছে ৰথ যাত্ৰাৰ কাৰণে। এয়া মই ওপৰত আছোঁ আৰু ৰথ যাত্ৰা ইয়াতে মেলা হৈছে। আৰু এইফালেও বহুত মানুহ। এয়া ৰথ যাত্ৰা দিনৰ 2:15 পৰা আৰম্ভ হৈছিল আৰু এতিয়া ইয়াৰ মন্দিৰলৈকে আকৌ লৈ আহিছে জগন্নাথক। এইফালে আমাৰ ৰুণ দাউৰি আছে, কতে এইটো দাউৰি আছে। টিভিত দি আছে ৰথ যাত্ৰা বুলি, কিন্তু আজি বুলি ভবা নাছিলোঁ। আজি কিন্তু আমি আহিলোঁ, হঠাৎ আহিলোঁ। কিন্তু ইয়াতে আহি ভালে লাগছে। এতিয়া পালোঁ আমি ৰথ যাত্ৰা। এয়া যাত্ৰা কৰি জগন্নাথ যাত্ৰা কৰি অনা গৈছে। এতিয়া পূজা কৰি আছে আৰু আমি অকণমান ভাবিছোঁ ফুৰোঁ অকণমান বুলি। বৰষুণ দি আছে যদিও বহুত মানুহ ভিজি হ'লেও মানুহবিলাকে পূজা কৰি আছে, সেৱা কৰি আছে। আৰু আমাৰো আহি বহুত ভাল লাগছে। আমি নাভাবাকৈ আজি ৰথ যাত্ৰা পালোঁ। আৰু আগতে আমি ৰথ যাত্ৰা চাই পোৱা নাছিলোঁ, আজি চাই পালোঁ, বহুত ভাল লাগছে আমাৰ। আৰু আপোনালোককো দেখাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোৰ নতুন মোবাইলটো লৈ আজিয়ে ফুৰিব আহিছোঁ। আজি ৰথ যাত্ৰা 20 জুন। আমাৰ লগত আহিছে এয়া দাদা বাইদেউ অনন্যা আৰু আমাৰ ধুন। এয়া আহি আছে, সিহঁতে মন্দিৰত গ'ল। গোটেইকেইটা মন্দিৰ ঘূৰি এতিয়া আহি আছে। এয়া বাইদেউ, দাদা, এইটো অনন্যা, এইটো ধুন। সেয়া অনন্যা, ধুন, আমাৰ ৰুণ, গোটেইকেইটাই দাউৰি খেলি আছে। এইয়া
এইটো আমাৰ ধুন। কি অঁ এয়া এতিয়া আমি বাহিৰে বাহিৰে টাউনত যাওঁ। তাৰ বিশালত আমি অকণমান বজাৰ কৰোঁ। এইটো আমাৰ অনন্যা। এয়া সৰু ল'ৰা ছোৱালীৰ কাপোৰ। আৰু এইফালে আমাৰ ৰুনে গাড়ী উলিয়াইছে। এইয়া এই ধুনু পৰি যাবি। কোনখন লাগব তোমাক? এইখান হয় নেকি? এইটো খুলিব লাগিব নেকি? অঁ এইটো খুলি দিব লাগিব। এইফালে মুখ খুলিবৰ কাৰণে দিছে। এইটো এইখানো তোমাৰ আছে। এইখান কালাৰটোহে বেলেগ। এইখান তোমাৰ আছে। ৰুণ ইয়াতে বিশালত আহি মানে কি লওঁ কি নলওঁ লাগিছে ৰুণৰ। ইফালে গেছি এইটো লৈছি, সিফালে গেছি সেইটো লাচছি। সি নিজে ওলাই আছে। এইয়া আমাৰ ধুন দাদা। গাড়ী গাড়ী হা অ' ধুনু নবহে ধুনু। এইফালে আমাৰ ৰুনে ৱাকাৰ খেলি আছে। এতিয়াহে ৱাকাৰ লগা হৈছে ন। এই আৰু ন অৰুণ চকা ঘূৰি আছে। আৰু বিল দিবৰ কাৰণে লাইন পাতি আছে এইফালে। সেয়া আমি বৰষুণত ভিজি ভিজি বজাৰ কৰিলোঁ। কৰি এতিয়া আমি চাহ খাব আহিছোঁ হোটেলত। আৰু আজি যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা, আৰু যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাবা, আৰু ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ বাই বাই, গুড নাইট।